নমস্কাৰ সকলোকে। চাওঁতে চাওঁতে আকৌ এটা নতুন বছৰে আহি পালে। পুৰণা বছৰে মেলানি মাগিলে সকলোৰে মাজৰ পৰা। সময় সলনি হ'ল, দিন তাৰিখ চন সকলো সলনি হ'ল। আমি সকলোবোৰ একেই আছোঁ। কেলেণ্ডাৰ লিখোঁতে আমাৰ কেলেণ্ডাৰত নতুন তাৰিখ নতুন চন 2025 লিখিব আৰম্ভ কৰিছোঁ। তো এতিয়া নতুন বছৰত নতুন নতুন পৰিকল্পনা কিছুমান লৈছোঁ হাতত, বা সকলোৰে আছে, প্ৰতিজনৰে নতুন পৰিকল্পনা কিছুমান আছে। নতুন বছৰ বুলি ভিডিঅ' মোৰ পেজত দিয়া নাছিলোঁ। আমাৰ নলবাৰী জিলাৰ কুলবিল শিৱৰ থান মন্দিৰ, আৰু ইপিনে খুব ধুনীয়াকৈ একদম কাষেৰে বৈ গৈছে বুঢ়াদিয়া নদী। তো তাত আহিলোঁ, আহি বোলো কথা অকণমান কওঁ, ভিডিঅ' এটা বনাওঁ। নতুন বছৰ নতুন পৰিকল্পনা। তো ছমাহমান আগত লোৱা পৰিকল্পনা এটা। 24 জানুৱাৰীৰ পৰা 24 জানুৱাৰী মোৰ ছোৱালীজনীৰ জন্মদিন, আৰু সেই দিনটোতে বাছি লৈছোঁ মোৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপটো, একদম প্ৰথম পদক্ষেপ আৰু যিটো সেইদিনাখনে মই স্কুলত পঢ়িছিলোঁ, মোৰ নলবাৰী জিলাৰ মোৰ নিজৰ স্কুলখন যিখন, তাৰ পৰা মই আৰম্ভ কৰিম। তাতেই মোৰ দুজন স্কুলীয়া ক্লাছ 4ৰ পৰা ক্লাছ 10লৈকে, তো সিহঁতক মই যিখিনি পাৰোঁ পঢ়াৰ কাৰণে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ছাত্ৰ আৰু মুঠতে কিবা এটা সহায় কৰিম আৰু স্কুলীয়া সামগ্ৰী এনেকুৱা দি পেলাই, আৰু পৰিকল্পনা লৈছোঁ হাতত। আৰু সেইখিনি পৰিকল্পনা যদি সফল কৰিব পাৰোঁ ভৱিষ্যতে, কাৰোবাৰ নহয় কাৰোবাৰ মুখত হাঁহি অকণমান জিলিকাব বা বিৰিঙাব পাৰিম। মোৰ প্ৰেৰণা এইখিনিতে মই ক'ব লাগিব, কিছুমান মানুহৰ কাৰণে মই এইবিলাক কৰাৰ প্ৰেৰণা পাইছোঁ। তেখেতসকলক চাই তেখেতসকলৰ কৰ্মৰাজি চাই বিশেষকৈ সময় গগৈ ডাঙৰীয়াৰ নামটো ল'ব লাগিব এইখিনিতে। তেখেতে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছে। আৰু এজন মোৰ ককাইদেউ আছে, পৰাগ দাৰ নামটো এইখিনিতে মই ল'বই লাগিব। তো পৰাগ দাৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। তো জিতেন দত্ত ককাইদেউ, তেখেতসকলৰ পৰাও যথেষ্টখিনি অনুপ্ৰাণিত হৈছোঁ। আনক যি সহায় কৰা যিখিনি তেখেতসকলৰ মানসিকতা, এই মানসিকতাৰ পৰা যথেষ্টখিনি মই নিজে কৰিছোঁ, কৰি পেলাই মই আগুৱাব বিচাৰিছোঁ। তেখেতসকলৰ সমান মই যোগ্য নহয়, বা তেখেতসকলৰ সমতুল্য হোৱাৰ মই সাহস কৰিব নোৱাৰোঁ। মই এটা পদক্ষেপ দিছোঁহে, এটা পদক্ষেপ লৈছোঁ, এটা খোজ পেলাইছোঁহে। মই তেখেতসকলৰ পৰা অনুপ্ৰাণিত হৈছোঁ। গোটেইখিনি তেখেতসকলে যিখিনি মানুহৰ প্ৰতি মানুহক সহায় কৰে, তেখেতসকলৰ যিটো মানুহক দেখাই গৈছে, আচলতে তেখেতসকলৰ পৰা বহুতে অনুপ্ৰাণিত হৈছোঁ কাম কৰিম বুলি। কিছুমান কাম কৰিম আৰু ভৱিষ্যতে পৰিকল্পনা আছে। অলপ হাতখনা কৰি দিয়াৰ কাৰোবাৰ কাৰণে কিবা এটা কৰাৰ পৰিকল্পনা আছে। বেলেগ একো নাই, জাষ্ট সেইখিনি কথাকে ক'লোঁ আপোনালোকৰ আগত। সময় গতিশীল গৈ থাকিব, নতুন বছৰ আহি থাকিব। এতিয়া 25 লিখিছোঁ, আৰু কেইমাহমান পিছত আমি গৈ পেলাই 12 মাহ পিছত আকৌ 2026 লিখিম। তো সময় গতিশীল গৈ থাকিব। সময় কোনো ধৰি বান্ধি ৰাখিব নোৱাৰে। সময়ক বান্ধি ৰাখিব পৰা হ'লেতো বহুত কিবা কিবি হ'ল হয়। নতুন বছৰ প্ৰতি বছৰে নতুন নতুন পৰিকল্পনা গৈ থাকিব, পৰিকল্পনা আহি থাকিব, কৰি থাকিম, কাম কৰি থাকিম। অকণমান হাঁহি বিৰিঙাব পাৰোঁ, সেই হাঁহিখিনিয়ে হ'ব আমাৰ কাৰণে সম্পদ, বা মোৰ কাৰণে সম্পদ। সেইখিনিয়ে মোৰ কাৰণে সাহস, আৰু সেইখিনিয়ে হ'ব মোৰ কাৰণে প্ৰেৰণা। তো সেইখিনিয়ে কথা আছিল নতুন বছৰত। সকলোৱে নতুন বছৰৰ নতুন পৰিকল্পনা, সকলোৱে ভালে থাকক, সুখী থাকক। নতুন নতুন পৰিকল্পনা, নতুন নতুন সপোন, নতুন পৰিকল্পনাবিলাক সফল হওক, পূৰণ হওক, তাৰে কামনা কৰিছোঁ। নতুন বছৰটো আগতে যি হৈ গ'ল 2024 যাৰ যেনেকৈ পাৰ হৈ গ'ল 2025 সকলোৰে বাবে ধুনীয়া হওক। নতুন বছৰটো সকলোৰে ভাল হওক, তাৰে কামনা কৰিছোঁ। তো প্ৰভু মহাদেৱৰ চৰণত সেৱা ভাগ কৰি আগবাঢ়িছোঁ। 2025 চনৰ 24 জানুৱাৰীৰ পৰা মোৰ প্ৰথম পদক্ষেপ হ'ব মই কাৰোবাৰ কাৰণে কিবা এটা কৰা। তো সকলোৱে সুখী থাকক, ভালদৰে থাকক, হাঁহি থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। সকলোকে ধন্যবাদ। সকলোকে এৰিছোঁ আজিলৈকে। ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। অকণমান ছাপোৰ্ট বিচাৰিছোঁ, অকণমান সমৰ্থন বিচাৰিছোঁ, বেলেগ একো নাই। তো ইমানখিনিয়ে আছিলে মোৰ ক'ব লগা। তো হাঁহি থাকক সকলোৱে, সুখী থাকক, নতুন নতুন আশাবিলাক পূৰণ হওক সকলোৰে, সুস্থ থাকক, সুস্থ থাকক দেই সকলোৱে, সেইটোৱে বিচাৰিছোঁ। সকলোৱে সুস্থ থাকক,
ধুনীয়াকৈ থাকক, হাই কাজিয়া চব বাদ দিব, হাই কাজিয়া নকৰিব। দুদিনৰ আলহী আমি, হাই কাজিয়া সকলো বাদ দিব, হাই কাজিয়া নকৰিব। কাৰোবাৰ কাৰণে কিবা এটা সহায়ৰ কাৰণে কিবা অকণমান হ'লেও কৰাৰ চেষ্টা কৰিব। এইখিনি আছিল ক'ব লগা। তো আকৌ শেষত কৈছোঁ, সুস্থ থাকক, হাঁহি থাকক, সিমানখিনি আছিলে। ধন্যবাদ সকলোকে, এৰিছোঁ আজিলৈকে।